Welcome back to my channel Dolis Vlog. সকলোকে পুনৰবাৰ জনাইছোঁ স্বাগতম Dolis Vlogৰ অন্য এটা ভিডিঅ'লৈ। আৰু আজি একদম ৰাতিপুৱাই ওলাইছোঁ। এয়া সব ৰাতিপুৱা 6টা বাজিছে আৰু আজি গুৱাহাটীলৈ ওলাইছোঁ এটা বিশেষ কামত। তো এতিয়াৰ পৰা এনেকৈ ভিডিঅ'টো আৰম্ভ কৰিছোঁ, ভাবিছোঁ আপোনালোককো দেখুৱাম। তো ঠিক আছে, তেতিয়াহ'লে ভিডিঅ'টো আপোনালোকে ধুনীয়াকৈ চাই থাকিব। এতিয়া আমি গৈ থাকোঁ। আৰু আমি আহি পালোঁৱে 7:45 আহি পালোঁ। বহুত সোনকালে আহিলোঁ, যিহেতু ঘৰৰ পৰা সোনকালে ওলাইছিলোঁ। আৰু গাড়ী পাৰ্কিং কৰিলে, এতিয়া ওলাওঁ ইয়াৰ পৰা। পাৰ্কিং হ'ল আৰু প্ৰথমতে আমি আমাৰ মেইন কামটো কৰি লওঁ। যাম লগ কৰে। ইয়াতে আন্ধাৰ কাৰণে পিকচাৰবোৰ ভালকৈ অহা নাই, জ্বলি আছে। আৰু এতিয়া কিবা এটা খাই লওঁ, বহুত ভোক লাগিছে। এয়া হাজবেণ্ডে লৈছে পুৰি ঘুগনি আৰু মই শুকান ৰুটি খাম, বনাই আছে ইয়াতে। আণ্টিজনীয়ে বহুত ধুনীয়া বনায়, ইয়াতে খাই যাওঁ। আৰু এতিয়া ভাবিছোঁ এপাক শ্বপিং মলতে সোমাই যাওঁ, আহিছোঁ যেতিয়া। আৰু ইয়াতে এযোৰ গুণৰ কাৰণে চেণ্ডেল চাওঁ, চেণ্ডেল এযোৰে লৈ যাওঁ তাৰ কাৰণে। আৰু আমি নলওঁ একো কিজানি, ইয়াতে বহুত বেছি দাম। এতিয়া লৈছোঁ আমি খাবলৈ বাৰ্গাৰ খাম, তাৰপিছত লাহেকৈ ওলাম। আৰু খাই পেলাই ওলালোঁ। বাৰ্গাৰ খাই একেবাৰে ভাল নালাগিল, আধা পেলাই দিলোঁ। আৰু এয়া হৈছে গুৱাহাটীৰ জাম। সকলোৱে জানে ইয়াতে আমি প্ৰায় 1.5 ঘণ্টা সময় ধৰি ফচি আছোঁ। আৰু ফাইনেলি ওলালোঁ। মূৰৰ বিষ উঠি গৈছে এতিয়া, আৰু ভিডিঅ' কৰিবৰ মানে মোৰ ধৈৰ্য নাই, সেইকাৰণে ঘৰত গৈ লগ পাই আছোঁ। হেই গাইজ, তেতিয়া আৰু অহাৰ পিছত ভিডিঅ' নকৰিলোঁ। আহি পেলাই ভাত পানী খাই আমি শুই গ'লোঁ, বহুত ভাগৰ লাগিছিল। আৰু এতিয়া আবেলিয়ে হ'ল, মই চাহ বনাই আছোঁ আৰু চাহ খাম। ভাবিছোঁ আজি আৰু ভিডিঅ' নবনাওঁ, অহাকালি লগ পাম। আৰু আমি গৈছিলোঁ গুৱাহাটীৰ কাৰণটো হ'ল হাজবেণ্ডৰ মানে কিডনীত পাথৰ পৰিছিল, এতিয়া ঠিক হৈছে, ভালেই পাইছে, পাথৰ ওলাই গৈছে। আমি চেকআপত গৈছিলোঁ সেইকাৰণে। আৰু হস্পিটেলততো ভিডিঅ' তেনেকৈ কৰিব নোৱাৰি, সেইকাৰণে ভাল নালাগে। আৰু যি পাৰোঁ যি নোৱাৰোঁ অকণমান দেখুৱাবলৈ চেষ্টা কৰিলোঁ আৰু। তো ঠিক আছে, তেতিয়াহ'লে অহাকালি লগ পাই আছোঁ। হেল্ল' গাইজ, গুড মৰ্ণিং। আৰু আজি আমি ৰাতিপুৱা এতিয়া খাম ব্ৰেকফাষ্টত আলু পৰঠা আৰু শুকান ৰুটি। তাৰ কাৰণে মই ভালকৈ আটাখিনি মঠি লৈছোঁ, অকণমান বেছিকৈয়ে লৈছোঁ যিহেতু আটাইকেইটাই খাম। আৰু এয়া মোৰ মঠি লোৱা হৈ গ'ল। আৰু এতিয়া ইয়াত মই লৈ লৈছোঁ সৰু সৰুকৈ কাটি লোৱা পিঁয়াজ, মান ধনিয়া, আদা নহৰুৰ পেষ্ট, সৰু সৰুকৈ কুটা কেঁচা জলকীয়া, তেজপাত আৰু শুকান জলকীয়া। এইখিনি ঘুগুনিও বনাম
আৰু আলু পৰঠাটো লাগিব। আটাখিনি গোল গোল কৰি ল'লোঁ। এতিয়া আলু পৰঠা বনোৱাৰ কাৰণে এইখিনি আলু বইল আলু সানি লৈছোঁ। এতিয়া ইয়াত দিম নিমখ, তাৰপিছত ৰেড চিলি দিম, অকণমান গৰম মছলা, অকণমান দি দিছোঁ আদা নহৰু পেষ্ট, অকণমান দিছোঁ আৰু বাকীখিনি ঘুগুনিত দিব লাগিব। তাৰপিছত মই দি দিম পিঁয়াজ, কেঁচা জলকীয়া অলপ, বাছ এইখিনি। এতিয়া ভালকৈ এইখিনি মিক্স কৰি ল'ম। আৰু এইখিনি ধুনীয়াকৈ মিক্স হৈ গ'ল, তেতিয়া বনাই আছোঁ। আৰু এতিয়া মই এনেকৈ লাড়ুটো লৈ লৈছোঁ। আপোনালোকে আটাৰ লাড়ুটো অকণমান ডাঙৰকৈ লৈ ল'ব। তাৰপিছত মই ধুনীয়াকৈ এনেকৈ আঙুলিৰে হেঁচুকি গাঁত গাঁত কৰি দিম। আপোনালোকে যদি ইচ্ছা কৰে তেতিয়াহ'লে ৰুটিখন বেলি লৈও আলু ভৰাব পাৰে। মই এনেকৈ গাঁত কৰি আলুখিনি ধুনীয়াকৈ ভৰাই লৈছোঁ। তাৰপিছত মই মুখখন বন্ধ কৰি দিম। এনেকৈ মুখখন বন্ধ কৰি পেলাই সমান কৰি লৈ ল'ব। এয়া হৈ গ'ল। এতিয়া আটা লগাই লগাই মই ইয়াতে বেলিম। চাব যাতে ফাটি আলুখিনি ওলাই নাযায়। আৰু এনেকৈ লাহে লাহে বেলি থাকিব, বেছি প্ৰেছাৰ দি নিদিব, আলুখিনি বা পিঁয়াজখিনি ওলাই আহিব পাৰে। বহুত বেছি পাতল কৰিব নালাগে। চাওক হৈ গ'ল। এইখিনি ডাঠ কৰি দিব। ডাঠ কৰি বেছিও নিদিব, কমো নিদিব, নহ'লে বেয়া লাগিব। এখন হৈ গ'ল। এনেকৈ মই বাকী এইকেইটা এনেকৈ বনাই লওঁ। এতিয়া টাৱাখনত মই তেল দি লৈছোঁ। আলু পৰঠাটো বহাই দিম। কিমান টাইম লাগিল না? ভাতে খাৱাৰ হ'ল। এখন কাই বনাইছে? বা আলু পৰঠা বেলেগ বনাইছে। কি খেন? এইখন হৈ গ'ল। তেল মাৰিম। প্ৰথমে দিম তেজপাত, নাযায় ক'লা হৈ যাব। শুকান জলকীয়া, তেল একদম কমকৈ দিছোঁ। আৰু পিঁয়াজ খাই নেকি দিয়া। এই আমাৰ নতুন চেফ। তুমি কি জানাইছা এখন? হ'ব দে দিয়া, অকণমান দিয়া। বেছি মছলা দিয়া নাই, প্লেইনকৈ খাম। আমাৰ গুণুও খাব, সেইকাৰণে জলকীয়া দুটা দিছোঁ, পিছত গুচাই থ'ম। পুৰা পুৰা আৰু এই আমাৰ ঘুগুনি হৈ গ'ল। অকণমান গোটা গোটা কৰি ৰাখি দিলোঁ। আৰু কালাৰ অহা নাই, যিহেতু মছলা পাতি একো ইউজ কৰা নাই। বহা আৰু অলপমান দিলে হ'ব। তোমাৰ ৰুটি তাকাই এখন দিয়া, সেইখন নহয়, এই তোমাৰ। তুমি শুকান ৰুটি খাবা না? এইখিনি শুকান ৰুটি। আৰু এতিয়া তুমি খাওঁ। বিৰিনা এই সাজা।
এতিয়া আমাৰ নাস্তা আলু পৰঠা শুকান ৰুটি এয়া পিঁয়াজ ঘুগুনি তুমিও বহা এতিয়া লোৱা পৰঠা লোৱা এতিয়া মজাকৈ খাই দিয়া খাই কোৱাচোন কেনে হৈছে কেনে হৈছে গাইজ আজিৰ ভিডিঅ'টো তেতিয়াহ'লে কেনেকুৱা লাগিল আপোনালোকৰ চাই মোক কমেণ্ট কৰি জনাবলৈ নাপাহৰিব আশা কৰোঁ সকলোৰে ভাল লাগিলে যদি ভাল লাগিছে তেতিয়াহ'লে লাইক কমেণ্ট কৰি দিব শ্বেয়াৰো কৰি দিব লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব তো ঠিক আছে তেতিয়াহ'লে আজিলৈ ইমানতে এৰিছোঁ আকৌ লগ পাম নতুন এটি ভিডিঅ'ৰ সৈতে Masuk deh. Masuk deh. Oi, gaji saya